আপোনাৰ শিশুটিও আহাৰ খাবলৈ নিবিচাৰে নেকি বাৰু? আপোনাৰ শিশুটিও আহাৰ খোৱালে খুব কান্দে নেকি বাৰু? আপোনাৰ শিশুটিও আহাৰ যেতিয়া আপুনি খুৱাই দিয়ে মুখৰ পৰা উলিয়াই দিয়ে নেকি বাৰু? আমি পেৰেণ্টছবোৰে সাধাৰণতে এনেধৰণৰ সমস্যাত বহুতে ভুগিবলগীয়া হয়। মই যিহেতু নিজেও এগৰাকী মাতৃ, ময়ো এনেধৰণৰ সমস্যাত ভুগিছিলোঁ। আৰু মই কেনেধৰণেৰে এই সমস্যাটোৰ পৰা উদ্ধাৰ হ'লোঁ তাকে মোৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, আৰু লগতে কেইটামান টিপছ দিম বুলি ভাবিছোঁ কেনেধৰণেৰে মানে এই সমস্যাটোৰ পৰা আপোনালোকেও ছুটকাৰা পাব পাৰে। তেনেহ'লে ব'লকচোন ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু টিপছ নম্বৰ 1টো হৈছে আপোনালোকে শিশুক যেতিয়া আহাৰ খোৱাৰ এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি ল'ব লাগে। মানে ধৰক আপুনি যদি ব্ৰেকফাষ্টটো ৰাতিপুৱা আপুনি 8টাৰ পৰা 9টাৰ ভিতৰত যদি দিয়ে, তেনেহ'লে নেক্সট দিনাখনো সেই একেটা টাইমকে ফ'ল' কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। যদিহে তাতকৈ সময়ৰ ইফাল সিফাল হয়, তাতকৈ মানে সোনকালেও দিব নালাগে বা তাতকৈ বেছি দেৰি কৰিও দিব নালাগে। 5-10 মিনিট ইফাল সিফাল হোৱাটো এটা নৰ্মেল কথা, কিন্তু বহুত বেছি দেৰি কৰিব নালাগে। সময়ৰ বেছি ডিফাৰেঞ্চ হৈ গ'লে তেওঁলোকৰো অলপ অসুবিধা হয়। সেয়েহে মানে যদি ব্ৰেকফাষ্টটো আপোনালোকে ৰাতিপুৱা 8টাৰ পৰা 9টাৰ ভিতৰত দিয়ে, লাঞ্চটো 1টাৰ পৰা 2টাৰ ভিতৰত দিব পাৰে। ঠিক তেনেধৰণেৰে আকৌ ৰাতি ডিনাৰটো আপুনি 8টাৰ পৰা 9টাৰ ভিতৰত, তেনেধৰণেৰে মানে এটা মানে নিৰ্দিষ্ট সময় এটা বান্ধি ল'ব লাগে। তেতিয়াহ'লে সুবিধা হয়, আপোনাৰো সুবিধা হয় আৰু শিশুটিৰো মানে খোৱাৰ প্ৰতি ইণ্টাৰেষ্টটো অকণমান বৃদ্ধি হয়। আৰু টিপ নম্বৰ 2টো হৈছে সদায় একেধৰণৰ খাদ্য দিব নালাগে, খাদ্যবোৰ সলাই দিব লাগে। যিহেতু আমি ডাঙৰেও সদায় একেধৰণৰ বস্তু খাবলৈ দিলে বেয়া পাওঁ নহয় জানো? আপোনাক যদি সদায় খিচিৰিকে খাই থাকিবলৈ দিয়ে, তেনেহ'লে হয়তো আপুনিও নাখাব। ঠিক তেনেধৰণেৰে শিশুসকলৰো একেই হয়। আজি ধৰক যদি আপুনি খিচিৰি দিয়ে, অহা কাইলৈ বেলেগ এটা বস্তু বনাই দিব পাৰে, বা তেনেকৈ আজি যদি দালিয়া দিয়ে, অহাকালি চুজিৰ হালোৱা দিব পাৰে। ঠিক তেনেধৰণেৰে মানে সলাই বস্তুবোৰ দিব লাগে। সদায় একেধৰণৰ বস্তু দিব নালাগে। খাদ্য তালিকাখনত সদায় আপুনি আজি বেলেগ, কালি বেলেগ, পৰহিলৈ বেলেগ, তেনেধৰণেৰে বনাই ল'ব লাগে খাদ্য তালিকাখন। আৰু এনেকৈ বেলেগ খাবলৈ দিলে তেওঁলোকৰো খোৱাৰ প্ৰতি ইণ্টাৰেষ্টটো বৃদ্ধি হোৱা দেখা যায়। আৰু চাব তেওঁলোকে খাবলৈ বিচাৰিব তেতিয়া খোৱা বস্তুটো। সদায় একেধৰণৰ বস্তু দিলে খাবলৈ নিবিচাৰে। টিপ নম্বৰ 3টো হৈছে আপুনি শিশুসকলক এটা কমফৰ্টেবল পজিশ্যনত বহুৱাই আহাৰ খুৱাব লাগে। মানে যদি ইফাল সিফাল কৰি দৌৰি কৰি কিনে আহাৰ খুৱাই, কিছুমান আছে নহয় শিশু দৌৰি আহাৰ খায়, ইফাল সিফাল কৰি আহাৰ খায়, মাকেও লগতে পিছে দৌৰি খোৱা দেখা যায়। তেনে কৰিব নালাগে। তেনে কৰিলে শিশুটিৰ ডিঙিত খাদ্য লাগি ধৰাৰ চান্সটো বহুত বেছি থাকে, আৰু লগতে এইটো বহুত ডেঞ্জাৰাছ হয়। সেয়েহে এটা জেগাত এটা নিৰ্দিষ্ট স্থানত বহুৱাই শিশুটিক আহাৰ খুৱাব লাগে। আৰু টিপ নম্বৰ 4টি হৈছে শিশুক জোৰ জবৰদস্তি আহাৰ খুৱাব নালাগে। আপুনি যদি শিশুৰ লগত বহুত জোৰ জবৰদস্তি নাখায়, যেতিয়ালৈকে নাখায়, আমি মানে মাকবোৰ এনেকুৱা ধৰণৰ হয়, ধৰক এটা বাতিত লৈছে নহয় খানা, সেইখিনি যেতিয়ালৈকে শেষ নকৰে তেতিয়ালৈকে আমাৰো মনটো নভৰে নহয় জানো? গতিকে যেতিয়ালৈকে মানে কেতিয়াবা হয়তো সিহঁতৰো খাবলৈ মন নহ'ব পাৰে, ধৰক ভোক নালাগিব পাৰে, বা কেতিয়াবা যেতিয়া শিশুৰ দাঁত ওলাবলৈ আৰম্ভ কৰে, সেইখিনি সময়তো সিহঁতৰ মানে খোৱা বস্তুৰ প্ৰতি ইণ্টাৰেষ্টটো কমি যায় আৰু খাবলৈ দিগদাৰ পায়, যিহেতু বিষায়। সেইকাৰণে মানে খাবলৈ অলপ অসুবিধা পায়, সেইখিনি সময়তো খাবলৈ নিবিচাৰে। আৰু কেতিয়াবা ধৰক পেটৰ বিষ চিষো হ'ব পাৰে বা কনষ্টিপেশ্যন হ'ব পাৰে। তেতিয়া যিহেতু সিহঁতে সৰু হয়, সিহঁতে ক'বতো নোৱাৰে ন এনেকুৱা হৈছে বা মোৰ তেনেকুৱা হৈছে, গতিকে আমি মাকবোৰে নিজে বুজি পোৱাটো উচিত। সেয়েহে মানে জোৰ জবৰদস্তি খুৱাব নালাগে। আৰু কেতিয়াবা এনেকুৱা হয় ইটো আহাৰৰ পিছত ধৰক আপুনি ব্ৰেকফাষ্ট আৰু লাঞ্চৰ ভিতৰৰ সময়খিনিত যদি মাজৰ সময়খিনিত যদি শিশুটি এক্টিভিটি কম কৰে বা খেলা ধূলা কম কৰে, তেতিয়াও হয়তো সিহঁতৰ ভোক নালাগিব পাৰে। গতিকে মানে চাই ল'ব লাগে আপোনালোকেও। যদিহে
মানে খাবলৈ নিবিচাৰে বেছি জোৰ কৰিব নালাগে জোৰ জবস্তি আহাৰ খোৱাটো মানে এটা মানে সিমান এটা ঠিক নহয় গতিকে খাব আপুনি অলপ দেৰিকৈ ট্ৰাই কৰিব পাৰে যদিহে এতিয়া খোৱা নাই বা আপুনি আৰু অলপ সময়ৰ পিছত ট্ৰাই কৰক তেনেকুৱা কৰিলে শিশুৰ মানে আহাৰটোৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়িব আৰু যদি আপুনি জোৰ জবস্তি কৰে তেতিয়া মানে সিহঁতৰ বেছি খং উঠে আৰু তেতিয়া মানে বেছিহে সিহঁতে মানে আহাৰৰ পৰা দূৰত যায় সেয়েহে মানে জোৰ জবস্তি কৰিব নালাগে টিপ নম্বৰ 5টো হৈছে আপুনি যেতিয়া খাবলৈ বহে আপোনাৰ শিশুটিকো লগত একেলগে বহুৱাই খুৱাবলৈ চেষ্টা কৰক তেতিয়া চাব আপোনাৰ শিশুটিৰো মানে খোৱাৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়িব ডক্টৰেও কৈছিলে মোক যে আপুনি যেতিয়া নিজে খাবলৈ বহে শিশুটিক মানে নিজৰ কোচত বহুৱাই বা ওচৰত বহুৱাই কিনে খাদ্য খাব লাগে আৰু লগতে অকণমান তাহাঁতকো খুৱাই দিব লাগে তেতিয়াও সিহঁতে খোৱা বস্তুবোৰো চিনি পোৱা হয় আৰু লগতে সিহঁতৰ টেষ্টটো ডেভেলপ হয় আৰু লগতে আপোনাৰ তেওঁলোকৰ খোৱাৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়ে সেয়ে আপোনালোকে যেতিয়া খাই লগত একেলগে বহুৱাই কিনে খুৱাবলৈ চেষ্টা কৰিব তেতিয়া চাব শিশুটিৰ আহাৰৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়িছে আৰু 6 নম্বৰ টিপটো হৈছে আপুনি শিশুৰ আহাৰৰ কোৱালিটিটোৰ ওপৰত বেছি গুৰুত্ব দিয়ক কোৱান্টিটিটোৰ ওপৰত নহয় কাৰণ শিশুটিয়ে কিমানখিনি আহাৰ খাইছে সেইটো বেছি ডাঙৰ কথা নহয় কিন্তু যিখিনি খাইছে সেইখিনিত কিমানখিনি সিহঁতে নিউট্ৰিশ্যনছ পাইছে সিহঁতে কিমানখিনি তাতে ভিটামিনছ পাইছে মিনাৰেলছ পাইছে সেইখিনিৰ প্ৰতিহে গুৰুত্ব দিয়াটো উচিত কাৰণ সিহঁতে লাগিলে কমকৈ খাওক তথাপি মানে যিখিনি খায় সেইখিনিত যাতে গোটেইখিনি বস্তু সিহঁতে পায় সেইটোতহে গুৰুত্ব দিব লাগে আৰু বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনে পালে জনাবলৈ নাপাহৰিব যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ ইমানতে ধন্যবাদ